আজি আমি APHLC ফালৰ পৰা নম্বৰ 6 ডিফু ST কনষ্টিটুৱেঞ্চি পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ কাৰণে আমি নমিনেশ্যন পেপাৰ্ছ আমি ছাবমিট কৰি আহিলোঁ। আমিহে প্ৰথম ছাবমিট কৰিছোঁ, কোনো কেণ্ডিডেটে ছাবমিট কৰা হোৱা নাই এতিয়ালৈকে, আমি প্ৰথম ছাবমিট কৰিছোঁ। আৰু আমি APHLC জিকিমেই বুলিতো আমি সকলোৱে জানো, কাৰণ মাত্ৰ APHLC হে শিডিউল ট্ৰাইবসকলৰ যিমান শিডিউল ট্ৰাইব আছে, শিডিউল ট্ৰাইবসকলে আদিবাসী আৰু খিলঞ্জীয়া অসমীয়াসকলৰ মাটি আৰু জাতিটো অকল আমি APHLCহে ৰক্ষা কৰিবলৈ আমি কাম কৰি আছোঁ। আৰু কথাও কৈ আছোঁ, অন্য বিজেপি, কংগ্ৰেছ, CPIML, কমিউনিষ্ট বা ASDC সকলে আমাৰ জাতি আৰু মাটি ৰক্ষা কৰিব লাগে বুলিতো একেবাৰে নকয়। নট অনলি ডেট, আমাৰ 6 শিডিউলটো একেবাৰে উইকেণ্ড কৰিবলৈ, দুৰ্বল কৰিবলৈ গভৰ্ণমেণ্টে পঞ্চায়ত ইয়াত ইণ্ট্ৰডিউচ কৰিছে, ডিমা হাছাওত পঞ্চায়ত ইণ্ট্ৰডিউচ কৰিছে, কাৰ্বি আংলঙতো পঞ্চায়ত আইনেৰে ইলেকশ্যন পাতিছে, কাউন্সিল ইলেকশ্যন। সেইকাৰণে আমাৰ অট'নমাছ কাউন্সিলটো পঞ্চায়ত কৰিবলৈহে বিচাৰি আছে। এইটোৰ বিৰুদ্ধে আমি যুঁজি আছোঁ আৰু আমি জিকিম বুলি আশা কৰিছোঁ।